চেনেল। কঁঠালৰ তৰকাৰী অতি সহজে বনাওঁ আহক, মাংসৰ দৰে সোৱাদ লগা। ইয়াৰ বাবে আমাক এইখিনি বস্তু প্ৰয়োজন হ'ব। এয়া মই ইণ্ডাকশ্যনটো অন কৰি লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল দি দিছোঁ। মই প্ৰথম এতিয়া কঁঠালখিনি ফ্ৰাই কৰি ল'ম। কঁঠালখিনি ফ্ৰাই কৰি ল'লে সোৱাদটো বেছি হয়। এতিয়া মই নিমখ দিছোঁ। কঁঠালখিনি ফ্ৰাই হৈ গ'ল। কেৰাহীটোৰ পৰা কঁঠালখিনি মই কাঢ়ি লৈছোঁ। এতিয়া পুনৰ তেল দি গৰম তেলখিনি চপগুটি কেইটামান দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি মই অলপ ৰঙা হোৱাকৈ ভাজি ল'ম। তাৰপিছত গুড়ি কৰি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। এতিয়া মই আদা নহৰুখিনি দি দিছোঁ আৰু লগতে পানী অলপমান দি দিছোঁ যাতে কেৰাহীখনত মছলাখিনি লাগি নধৰে। এতিয়া মই এচামুচ নিমখ আৰু আধা চামুচ হালধি দি দিছোঁ। লগতে জিৰা, ধনিয়া, জলকীয়া গুড়ি আৰু গৰম মছলা দি দিছোঁ। এতিয়া ফ্ৰাই কৰি থোৱা কঁঠালখিনি কেৰাহীত দি দিছোঁ আৰু মছলাখিনিৰ সৈতে ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া এগিলাচ পানী দি কেৰাহীটো ঢাকি দিছোঁ। এতিয়া ঢাকন দিয়া 5 মিনিট হৈ গ'ল আৰু আমাৰ কঁঠালৰ তৰকাৰীখনো ৰেডি।